নমস্কাৰ সকলোকে। সকলো নিশ্চয় ভালেই আছে। আজি অকণমান আকৌ অনুকল্পৰ দৰে কিবা অলপমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিলোঁ। ইয়াৰ আগৰ যিটো অনুকল্প দিছিলোঁ কৈছিলোঁ সেইটো বহুতেই ভাল পাইছে শুনি পেলাই। সেইকাৰণে ভাবিছোঁ এইখিনিকো আপোনালোকে আঁকোৱালি ল'ব। 8 বছৰীয়া জুমিৰ খেলি থাকোঁতে হঠাতে চেণ্ডেলযোৰৰ এপাত ছিগি থাকিলে। তাই কান্দি কান্দি মাকৰ ওচৰলৈ আহি পেলাই ক'লে যে মা, মোৰ চেণ্ডেল পাত ছিঙি থাকিলে। তেতিয়া মাকে এটা হুমুনিয়াহ কাঢ়িলে আৰু ক'লে, একো নহয় দে, মই আৰু এযোৰ কিনি দিম। তেতিয়া জুমিয়ে ক'লে, নহয় মা, সেইযোৰ মোৰ বহুত মৰমৰ চেণ্ডেল আছিলে, যে যোৱা বছৰ পূজাত যাওঁতে মামীয়ে মোক উপহাৰ দিছিলে। তেতিয়া জুমিৰ মাকে ক'লে যে ঠিক আছে, এইবাৰ পূজাত যেতিয়া আকৌ যাম তেতিয়া মামীক ক'ম দেই, তোমাক আকৌ এযোৰ কিনি দিব। কিন্তু জুমিয়ে এইটো নাজানে যে সেই চেণ্ডেলযোৰ মামীয়েকৰ বা মামাকৰ ছোৱালীজনীৰ আধা পিন্ধি পুৰণা হোৱা চেণ্ডেলহে আছিলে। গতিকে চাওকচোন বাৰু, জুমিৰ মনটো কিমান কোমল, কিমান নিস্বাৰ্থ, আৰু সেই চেণ্ডেলযোৰৰ আঁৰৰ ৰহস্যটো জুমিয়ে একেবাৰেই নাজানিছিলে। কিন্তু জুমিৰ মাকলৈ চাওক, এটা সন্তানক কিমান অভাৱত থাকিলে, কিমান অভাৱ পালে বেলেগৰ চেণ্ডেল পিন্ধাবলগীয়া হয়, বেলেগৰ কানি কাপোৰ পিন্ধাবলগীয়া হয়। গতিকে মই এই অনুকল্পটোৰ জৰিয়তে এইটোকেই ক'ব বিচাৰিছোঁ, অন্ততঃ আমি ভগৱানৰ কৃপাত যিখিনি আমি নিজে পাইছোঁ, আনক খুজিব নলগাকৈ, আনৰ পৰা সহায় ল'ব লগা নোহোৱাকৈ, সেইখিনি আমি মূল্যটো বুজিব লাগে। সেই বস্তুখিনি আমি ধুনীয়াকৈ চম্ভালি ৰাখিব লাগে। দেখাক দেখি আমি সদায় ইটো লাগে সিটো লাগে বুলি অনৰ্থক খৰচ কৰি থাকিব নালাগে। চ' এইখিনি আছিলে আজিৰ অনুভৱ। চ' ধন্যবাদ।